আজি আহিছোঁ আমি এখন ঘৰত আৰু এই ঘৰটো আছে খৈৰাবাৰীৰ ভিতৰত কেটেল ফাৰ্ম বুলি কোৱা ঠাই এখনৰ ওচৰত আৰু এই ঘৰটোত মৃত্যুময় আহিছোঁ আৰু মৃত্যুময় অহাৰ কাৰণটো আপোনালোকক জনাই আছোঁ অলপমান চাই থাকক ভিডিঅ'টো লাহে লাহে সকলো গম পাব এইটো হৈছে চিংকু আৰু চিংকুৱে আহি আমাৰ চাই আছে ৰুমটো কিয়নো এইটো ৰুমটোত আমাৰ টিচিলিঙৰ কাম হ'ব আজি চিংকুৰ মাথা নষ্ট হৈ গৈছে মানে মাথা খোজাই আছে ৰুমটো দেখি আৰু চিংকু কামত লাগি গৈছে এইফালে চিংকুৱে পাইপ লেভেলত পানী ভৰাই আছে আৰু ইফালে আমাৰ দাদা আৰু চিংকু উঠি গৈছে ওপৰত মানে পাইপ লেভেল কৰিব এতিয়া চিনাডাল দি ল'ব সমানকৈ আৰু ইফালে আমি কাম কৰি থকা ৰুমটোৰ ভিতৰত মানে এখন বৰ্ড আছে আৰু সেই বৰ্ডখনৰ ভিতৰত আছে এটা বস্তু মানে ভয়ানক বস্তু যাক মানে আমি বৰল বুলি কওঁ আৰু এইবিলাক সৰু সৰু ইয়াত আহি সোমাই আছে আৰু আমি কাম কৰা ৰুমটোৰ ওপৰেদি গৈছে এইটো টাৱাৰ লাইন যিটো মানে বহুত ভয়ানক ইয়াৰ যদি এডাল তাৰ যদি ইয়াত মাটিত পৰে তেনেহ'লে ইয়াত থকা মানুহখিনি ওচৰৰ মানে যিখিনি মানুহ আছে অৱস্থা বেয়া হৈ যাব আৰু ইফালে ৰুমৰ ভিতৰত ৱাল এংগেল মাৰা কমপ্লিট হৈ গ'ল আমাৰ ইফালে চিংকু স্পাইডাৰমেন আমাৰ ওপৰত উঠি গৈছে টানা মাৰাৰ কাৰণে টানা মাৰি উঠি আমাৰ ইফালে অলপমান মানে ফ্ৰেমৰ কাম হৈ গ'ল ইফালে চিংকুৱে ওপৰত উঠিছে আৰু মই অলপমান জখলাখন ধৰি দিছোঁ চাওঁতে চাওঁতে আমাৰ দুখনমান বৰ্ড লগা হৈ গ'ল এইটো ৰুমত কালাৰিং বৰ্ড দিছোঁ আমাক দাদাজনে কালাৰিং বৰ্ড দিব দিছে দাদাজন মানে ঘৰৰ মালিকজনে কাম কৰি কৰি আন্ধাৰ হৈ গ'ল 5টামান বাজিছে এতিয়া আৰু 5টামান বজাত ঠাণ্ডাৰ দিনত মানে আন্ধাৰ হৈ যায় আহোঁতে আমি দেৰি কৰিছোঁ আৰু সেইকাৰণে আমাৰ ৰাতি হ'ল আৰু ইফালে 80% কাম কমপ্লিট হৈ গৈছে আৰু বেছি কাম নাই এইখিনি কমপ্লিট হ'ব আৰু বেছি সময় নালাগে ৰাতি হ'লে আমাৰ কামৰ স্পীড বাঢ়ে কাৰণ ঘৰত আহিব লাগে সোনকালে আৰু এইফালে চাওক কিমান স্পীডত কাম কৰি আছোঁ এনেকুৱা স্পীডত কোনেও কাম কৰিব নোৱাৰে আৰু চাওকচোন কিমান মানুহ আহিছে আমাৰ কাম কৰা চোৱাৰ কাৰণে ক'ব লগা হৈছে অলপমান বাকী আছে আমাৰ কাটিংবিলাক আছে এই বাবাৰী চিংকু আমাৰ হেড মিস্ত্ৰী বৰ্ড কাটি আছে